নমস্কাৰ, মই পল্লৱীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। ভাল মানে কিন্তু অলপ চৰ্দি হৈ আছে, জ্বৰো হৈ আছে, টেবলেট খাই আছোঁ। আজি ভিডিঅ'টো মাৰ ঘৰলৈ বুলি ওলাইছোঁ যাবলৈ, তাকে দেখুৱাম বুলি ভাবিছোঁ। খুৰাৰ ল'ৰা আজি বাৰ্থডে আছে, তাকে ওলাইছোঁ ঘৰলৈ বুলি। চাই যাওকচোন আমাৰ ঘৰনো ক'ত আছে। আমি দুয়ো ওলাই মেলি এতিয়া গৈ আছোঁ ঘৰলৈ বুলি। মাতটো ভাগি আছে দেই। আহি এয়া বিহৰা বজাৰ পাইছোহি। আপোনালোক আহিছে নাই বাৰু বিহৰা বজাৰলৈ? জনাবচোন দেই। ৰাস্তাটো বহুত বেয়া, ইমান কঁপিছে কেমেৰাটো। ইফালে কাঠৰ বস্তু, ইফালে পাচলি, এইফালে কাপোৰ কানিৰ বজাৰ। সকলো বস্তু পাব ইয়াত দেই। এইফালে গৰু বজাৰ, আহি এয়া নুমলীগড় পালোহি। মিঠাই ল'বলৈ বুলি সোমাইছোঁ। মিঠাই লৈ যাওঁ ঘৰলৈ। আমি আহি বাবা থানে পালোহি। আমি পংখা দি সোমাই দিলোঁ। তেল গৰম হৈ নগ'লোঁ, বহুত ধূলি। এনেও মোৰ চৰ্দি হৈ আছে, তাতে আকৌ ধূলি পালে বেছি হ'ব বুলি পংখা হৈ সোমাই দিলোঁ। এয়া আমি আহি NRLৰ বেক চাইড পালোহি। এইফালে বেম্ব' প্লান কাম চলি আছে। আমাৰ ঘৰটো হৈছে NRLৰ বেক চাইডে, ৱালৰ লাগিয়ে আছে। এইবোৰ কিবা কিবি বস্তু আনিছে। খুৰা ঘৰ আহি পালোহি। এইটো হৈছে কেকটো। ইমান ডেক'ৰেশ্যন কৰা নাই দেই। এইটো হৈছে বাৰ্থডে বয়, সি কেক কাটিবলৈ ৰৈ আছে। দুইটা ককায়েক ভায়েকে কেকটো কাটিলে। এটা হৈছে সৰু খুৰাৰ ল'ৰা, এটা হৈছে ডাঙৰ খুৰাৰ ল'ৰা। বাৰ্থডেত পুৰি ভাজি উলিওৱা হৈছে, কেকটো কাটি খাবলৈ বুলি বহিছে। এয়া আমাৰ ককা। খাই উঠি ইহঁতি খেলাত লাগিছে, লগতে আমাৰজনো আছে, মাও বহি আছে, কিবা চেলেঞ্জ কৰিছে। ৱালত নাকটো লগাই কিমান দেৰি থিয় হ'ব পাৰি তাকে চেলেঞ্জ কৰিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাব, লগতে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজিলৈ আহিছোঁ, বাই। আকৌ আপোনালোকৰ মাজলৈ লৈ আহিম মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোক সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আহিছোঁ আজিলৈ।